মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই যি দুটা ভিডিঅ' দিছিলোঁ তোমালোকৰ ক্লাছৰ তাত মই অলপ ভুল কৰিছিলোঁ ভুলটো এইটো অনুশীলনী 2.1 ৰ পৰিৱৰ্তে মই 2.2 বুলি কৈছিলোঁ কিন্তু একচুৱেলি এইটো 2.1 হয় এই 2.1 ৰ আজি কোৱেশ্চন নম্বৰ 1 ৰ সিটো মই কৰি দি আছো সি প্ৰথমতে কি আছে তোমালোকৰ চাইছা নম্বৰ 1 ত 4 mix 2/7 ৰব মই লিখি দিছো এটো তোমালোকৰ আছে মানে 1 ৰ C নম্বৰ 1 what কি আছে 4 mix 2/7 into 11 mix 2/3 আছে এটা আমি কেনেকৈ সলভ কৰিম তোমালোকে চোৱা ইকুৱেল টু দিবা তোমালোকে এই 4 আৰু 7 পূৰণ কৰিলা 4 7 গুণ 28 তাৰ পিছত এইটো তোমালোকে যোগ কৰিলা 28 আৰু 2 30 ওপৰত আমাৰ 30 হল তলত হল 7 ইনটু দিলা ঠিক তেনেকে 3 11 33 33 আর 2 35 35 বাই তলত 3 আছে 3 দিলা এবার আমি কাটাকাটি কৰিম 7 1 গুণ 7 7 5 গুণ 35 রাইট তাহলে ইফালে তোমালোকে লিখিব পাৰা 3 1 গুণ 3 3 10 গুণ 30 তাহলে কি থাকিল আমাৰ ইফালে চাবা তোমালোকে সমান সমান দিয়াৰ পিছত ওপৰত তোমালোকৰ 10 পূৰণ 5 থাকিল 5 10 গুণ 50 তাৰ পিছত তলত 1 পূৰণ 1 1 পূৰণ 1 মানে একে হয় আৰু একে দি যদি যিকোনো সংখ্যাক তোমালোকে হৰণ কৰা সেইটোই হ'ব গতিকে তোমালোকৰ আনসাৰ 50 হৈ গ'ল কোৱেশ্চন নম্বৰ C 1 গ'ল C 2 কি আছে 9 mix ৰবা মই তোমালোকক জায়গাটো দেখাই দিছো C 2 C তোমালোকে 2 নম্বৰটো তাৰ মানে 2 নম্বৰটো কি আছে 9 mix 2/3 into 4 mix 4/5 right 4 mix 4/5 4 mix 4/5 আকৌ বসাই দিছো ৰবা কি আছে তোমালোকৰ 9 mix 2/3 into 4 mix 4/5 এটা আগত ধৰে তোমালোকে কৰিবা 9 আৰু 3 পূৰণ কৰিলা 27 27 আৰু 2 29 29 তলত 3 থাকিল পূৰণ 4 আৰু 5 পূৰণ কৰিলা 4 5 গুণ 20 20 4 গুণ 20 আৰু 4 24 তলত 5 থাকিল ইয়াত তোমালোকে কি কৰিব পাৰিবা খুব বেছি 3 দিয়ে 3 1 গুণ 3 3 8 গুণ 24 নহয়নে তাৰপিছত এইটো হ'ল তাৰপিছত ৰবা মই আকৌ এবাৰ চাই দিছো 9 mix 2/3 9 mix plus into 4 mix 4/5 okay এতিয়া তোমালোকে কৰিবা কি এই 8 আছে 8 আৰু 29 পূৰণ কৰিবা পূৰণ কৰিলে আমাৰ কিমান ৰিজাল্ট হ'ব 8 গুণ 72 2 হাতত 7 8 2 গুণ 16 16 আৰু 7 কিমান হ'ব 23 ওকে আৰু তলত 1 5 গুণ 5 থাকিল এতিয়া ইয়াক আকৌ আমাক হৰণ কৰিব লাগিব যিহেতু এটো অপ্ৰকৃত ভগ্নাংশ হৰণটো কেনেকৈ কৰিবা 2 3 2 লিখিলা নহয় আচ্ছা বসন আকৌ এবাৰ মই চাই দিছো 8 72 72 2 হাতত 1 হাতত 7 2 গুণ 16 16 আৰু 7 হ'ব তোমালোকৰ 23 ইটস ওকে এবাৰ তোমালোকে কৰিলা কি 5 দি এটো হৰণ কৰিলা দূৰত তেতিয়াহ'লে কিমান যাব 4 বাৰ 5 4 গুণ 20 তাৰ পিছত থাকি গ'ল আমাৰ 32 নাই 5 6 গুণ 30 মানে বাকি থাকিল আমাৰ 2 তেতিয়াহ'লে তোমালোকে আনসাৰটো কেনেকৈ লিখিবা আমাৰ 46 বাৰ গ'ল নহয় আমি হৰণ কৰিলো 5 দি তলত আৰু 2 আমাৰ বাকি থাকিল ওপৰত এইটো হৈ গ'ল আমাৰ আনসাৰ কোৱেশ্চন নম্বৰ 2 টো গ'ল C2 C3 টো মই কৰি দিছো তাৰ আগতে এইখিনি মুছি লৈছো আচ্ছা এবাৰ আহি গ'ল আমাৰ
C number 2 number 3 C দিয়াৰ পিছত তোমালোকে 3 দিলা 3 দিয়াৰ পিছত তোমালোকে অংকটো তুলিলা 5 mix 5/6 into কি আছিল ইয়াত তাৰপিছত 6 mix 3/7 6 mix 3/7 আগৰ দৰে তোমালোকে পূৰণ কৰিলে 5 6 গুণ 30 30 আৰু 5 35 ওপৰত 35 তলত থাকিল আমাৰ 6 পূৰণ 6 7 গুণ 42 42 আৰু 3 45 মানে 45 আৰু তলত 7 এবাৰ আমাৰ কাটাকাটি কৰিম 7 1 গুণ 7 7 5 গুণ 35 তাৰপিছত ক'লে কি তোমালোকে তিনিবাৰ কাটিব পাৰিবা এইটোক 3 15 45 নহয়নে আৰু 3 2 গুণ 6 তেনেহ'লে ওপৰত আমাৰ কি থাকিল ওপৰত আমাৰ থাকিল 5 পূৰণ 15 আৰু তলত থাকিল 2 পূৰণ 1 2 পূৰণ 1 2 5 পূৰণ 15 কিমান হ'ব 75 75 এতিয়া তোমালোকে 75 হৰণ কৰিবা 2 দি হয়নে এইটো 75 তোমালোকে 2 দি হৰণ কৰিলা 2 3 গুণ 6 বাকি থাকিল 1 15 মানে 2 7 গুণ 14 বাকি থাকিল আমাৰ 1 আনসাৰটো কেনেকৈ লিখিবা 37 টাইমছ গ'ল বাকি থাকিল আমাৰ কিমান 1 আৰু তলত তোমালোকে কি দিবা 2 দিবা বাস হৈ গ'ল এইটো 37 mix 1/2 তোমালোকৰ আনসাৰ 3 নম্বৰটো হৈ গ'ল এবাৰ 4 নম্বৰটো কৰাৰ আগত অলপ মচি লৈছো 4 নম্বৰটো চাবাচোন 4 নম্বৰটোত কি আছিলে 4 mix 1/8 C D তাৰপিছত 4 নম্বৰ দিলা আছে 4 mix 1/8 into 2 mix 10/11 এইটো আছিল আগৰ দৰে 4 8 গুণ 32 আৰু 33 33 তলত 8 পূৰণ 2 11 22 22 আৰু 10 কিমান হ'ব 32 32 আৰু তলত থাকিব আমাৰ 11 একদম সহজ আছে এইটো 11 1 গুণ 11 11 3 গুণ 33 তাৰপিছত 8 1 গুণ 8 8 4 গুণ 32 নহয়নে তাৰপিছত কি থাকিল ইয়াত তোমালোকে তলত তোমাৰ 1 পূৰণ 1 লিখাৰ দৰকাৰ নাই ওপৰত থাকিল তোমালোকৰ 3 পূৰণ 4 3 4 গুণ 12 এইটো আনসাৰ 12 আনসাৰ নেক্সট তোমালোকৰ আছে কি 5 নম্বৰ 5 নম্বৰটো মই কৰাই দিছো 5 নম্বৰ 3টা আছে নহয় 3টা সংখ্যা আছে 2 mix 2/17 5 নম্বৰটো তোমালোকে চাবা 2 mix 2/17 into তাৰপিছত কি আছে তাৰপিছত 7 mix 2/9 7 mix 2/9 into 1 mix 33/52 1 mix 33/52 33/52 এইটো নহয়নে অংকবিলাক ভালকৈ চাই তোমালোকে তুলিব লাগিব নহ'লে ভুল হোৱাৰ চান্স থাকে 2 mix 2/17 into 7 mix 2/9 into 1 mix 33/52 7 mix 2/9 ওকে এইটো হৈ গ'ল আমালোকৰ অংক এবাৰ আমি আৰম্ভ কৰিম ইয়াৰ মেইন কাম 2 দি তোমালোকে 17 পূৰণ কৰিলা 34 34 ওপৰত 2 36 36/17 ইফালে 7 9 গুণ 63 63 আৰু 2 65 75 তলত আছে 9 9 তাৰপিছত 1 52 তাৰপিছত এইটো যোগ কৰিলে হ'ব তোমালোকৰ 5 85 85/52 এইটো হৈ গ'ল এবাৰ আমি কাটাকাটি কৰিম কাটাকাটি কৰিলে কেনেকৈ কৰিম বাৰু 9 1 গুণ 9 9 4 গুণ 36 4বাৰ গ'ল হয় নাই তাৰপিছত ইয়াত তোমালোকে 4 দি এইটো কাটিব পাৰিবা
4 14 42 52 মানে 4 14 বাৰ গ'ল। এতিয়া তোমালোকৰ আছে 17 17 1 গুণ 17 আৰু 17 5 গুণ 85 চাইছা 17ৰ ঘৰলৈকে তোমালোকক নেমতা মনত ৰাখিব লাগিব। আচ্ছা এতিয়া মই ভুল কৰিছোঁ 4 13 52 হয় এটা 13 হ'ব। এটা হ'ল তোমালোকৰ 13। তাৰপিছত এইবাৰ তোমালোকে কাটিবা কি 13 গুণ 13 13 5 গুণ 65। তেনেহ'লে তলত খালি 1 থাকিল আমাৰ আৰু ওপৰত থাকিল 5 পূৰণ 5। তেতিয়াহ'লে কি হ'ব 5 পূৰণ 5 যদি তোমালোকে কৰা 25 25 এইটোৱে এনচাৰ। আচ্ছা যিয়ে নহওক ভিডিঅ' দীঘলীয়াও হ'ব সেইকাৰণে মই শ্বৰ্ট ভিডিঅ'বিলাক তোমালোকক বনাই দি আছোঁ। তোমালোকে চাবা লাইক কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰি আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। চোৱাৰ কাৰণে ধন্যবাদ।